হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ উঠিয়ে। আৰু মোৰ ৰাতিপুৱাৰ আৰম্ভ হয় এগিলাচ পানী খোৱাৰ পৰা। তো প্ৰথমতে এগিলাচ কুহুমীয়া গৰম পানী খাই লওঁ, তাৰপিছত ৰাতিপুৱাৰ আৰম্ভ কৰি দিওঁ। আৰু মানে দেৱালীৰ কথাটো, দেৱালী আহি আছে, তাৰ কাৰণে ভাবিছোঁ ঘৰৰ চাফাই কাম আৰম্ভ কৰি দিওঁ। আৰু অলপ অলপকৈ কৰা হ'ব, দিনত কৰা নহয়ও। কেইদিনমান 2-3 দিনমান লাগিব, যিহেতুকে অকলে কৰোঁ, গোটেইখিনি কৰিম। তাৰ কাৰণে তো ভিডিঅ'টো চাই থাকক আজিৰ। এইডাল মানি প্লেণ্ট মই ৰুইছিলোঁ, এটা আগ আনি ৰুইছিলোঁ। এতিয়া হৈছে নাই, মই এই অৰ্ডাৰ দি অনা নাই বা কিনিও অনা নাই। তাৰ কাৰণে এই প্লাষ্টিকৰ বটল কাটি ইয়াতে জীয়াই থৈছোঁ। এতিয়া টাব আনি ৰুব লাগিব, তাকে এইটো এতিয়া যতন ল'লোঁ, অলপমান পানী দি উঠি। আৰু বগাব লৈছে, ভাবিছোঁ এই মাজৰ খুঁটাটোতে মই বগাই দিম ধুনীয়াকৈ। আৰু এইকেইডাল জানো কি প্লেণ্ট ইয়াতে হৈছে, ঠানি কাটি পেলাইছিলোঁ। তাৰপিছত মই ভাবিছোঁ এইখিনিও নি উঠি মই ৰুম। এতিয়া অলপমান প্লেণ্ট অলপ কৰি লওঁ, তাৰপাছত চাফ চাফাই কাম আৰম্ভ কৰিম। তো এই ফুলকেইডাল তাৰ পৰা লৈ আহিছোঁ, আৰু এইটো সাজটো ইয়াতে এতিয়া ৰুম, আৰু মাটি আধা উলিয়াই লৈছোঁ তাৰ কাৰণে। তো এতিয়া মই ৰুই লওঁ এইখিনি। তো ৰুই ল'লোঁ। কেমেৰা কৰি থকা মানুহ নাই, তাৰ কাৰণে আৰু থৈ দিছিলোঁ মোবাইলটো। এতিয়া এনেকৈ ৰুলোঁ। ইয়াত এতিয়া পানী চানী অলপমান দিলেও হ'বৰ কাৰণে, পানী দিলেহে হ'ব গছখিনি। আৰু এইডালত দিছোঁ, যিহেতুকে এইডালতো দি দিওঁ মানি প্লেণ্টত। এতিয়া লাহে লাহে কাম কৰিয়ে আছোঁ। আৰু কি হৈছে, আমাৰ ইয়াতে গছ গছনি বেছি, তাৰ কাৰণে বাঢ়ি গৈছে। আৰু এইডাল কাইটৰ গাছ, এয়া ঠাল ঠেঙুলি দেখিছে, ৰাস্তাৰ মাজলৈকে আহিছে, তাৰ কাৰণে কাটি দিওঁ। তো এয়া কাটি পেলাই আছোঁ। বৰ বিন্ধি যায় হাতত, বৰ ভয় লাগে। ইয়াত ইমানবোৰ কাটি পেলালোৱে, হ'ব আৰু লাহে লাহে কৰি আছোঁ। এইকেইডাল গাছ ইয়াৰ পৰা কাটি দিওঁ, য'ত কাটি পেলাওঁ তাতে আৰু হয়। ইয়াৰ পৰা কাটি ইয়াতে পেলাইছিলোঁ, ইয়াতে আৰু হৈ উঠিছে, মৰি নাযায় এই গাছ। এই বগৰী গছৰ আগটো কোনোবা দিনা ভাঙি থাকিব। এয়া দেখিছেনে, কাঠখোলা চৰাই একদম ফফলা কৰি দিছে ভিতৰে ভিতৰে। ঠাণ্ডাৰ দিনো লাহে লাহে আহিলে, আগৰ মতে হ'লেতো এতিয়া বহুত বেছি ঠাণ্ডা পৰিলে হয়, কিন্তু আজিকালি ঠাণ্ডাটো কমি গৈছে। তাৰ কাৰণে এতিয়াও হাত খাটা চলা পিন্ধি আছোঁ। কিন্তু ৰাতি ৰাতি অলপ ঠাণ্ডা পৰে, তাৰ কাৰণে ভাবিছোঁ আজি ঠাণ্ডাৰ কাপোৰখিনি উলিয়াই ভালকৈ ধুই মেলি দিওঁ। মই যিহেতুকে দেৱালীৰ কাৰণে কৰিয়ে আছোঁ কামখিনি। ইতিমধ্যে বহুতখিনি কাপোৰ ধুই দিলোঁৱে। এতিয়া চুৱেটাৰখিনিও উলিয়াই ধুই আজি মই গোটেই বগা কাপোৰ ধুই দিম বুলি ভাবিছোঁ ধুনীয়াকৈ। সেইও ৰ'দত দিছোঁ আজি, পুৱাৰ পৰাই ৰ'দ উঠিছেতো, ইফালে কম্বলবোৰো মেলি দিছোঁ। আৰু এইজনীয়ে মই য'ত যাওঁ লগে লগে যায় আৰু শুই পৰে, বৰ মৰম লগা, টিকলু টিকলু। এইখন ৱালখন এতিয়া চাফা কৰি আছোঁ, কিন্তু দুদিনৰ মূৰে মূৰে এই মকৰা জালবোৰ বান্ধি দিয়ে। বৰ খং উঠে, দিন যাবই নাপায়। আজি চাফা কৰিম, কাইলৈ আৰু মকৰা জাল বান্ধি দিব। আমি মকৰাবোৰ নামাৰোঁ নহয়, সেইবাবে দেখিছে আজি আৰু অলপ অলপ চাফা কৰি। আজি মোৰ সৰঞ্জাম এই ৰিং লাইটটোও চাফা কৰিব উলিয়াই দিছোঁ। ভিডিঅ' চিডিঅ' বনোৱা হয়, চাফা কৰাই নহয়। এয়া লাইটবোৰতো কিবা কিবি দাগ বান্ধি গৈছে, দেখিছে। সেইকাৰণে ভাবিলোঁ এইডালো আজি চাফা কৰি দিওঁ। এয়া মোৰ পূজাত এইবাৰ কিনিছিলোঁ হিল, কিন্তু ইমান লেতেৰা হৈ গৈছে। পিন্ধি আহি সেইভাগে থৈয়ে দিছিলোঁ, চাফাই কৰা নাই। আজি একেলগে চাফা কৰি লওঁ এইয়া চব। আৰু এইযোৰ সিবাৰে ঠাণ্ডাত পিন্ধি এনেকৈ থৈ দিয়াছিলোঁ, বগা হৈ গৈছে। এইযোৰতো ধুয়ে দিব লাগিব আজি। এতিয়া ৰ'দটো ইফালে সিফালে যাই থাকে, কেৱল ৰ'দৰ লগত এইগিলাখান হালে থাকিব লগা হৈ আছে। দেউতাইও বজাৰ কৰি আনিলে। আজি বৃহস্পতিবাৰ আছিল, সাপ্তাহিক বজাৰ বহে। তো এইখিনি মই চিডিল কৰিলোৱে, প্ৰায় হ'লে। এতিয়া মই কামখিনি কৰি লওঁ। ৰুমৰ ভিতৰৰ কামো আছে, সাৰা পোছা মোচা চবখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া গা পা ধুই ওলাই আহিছোঁ, অলপ দোকানৰ পিনে যাওঁ। অলপ সেই কাম আছে, বস্তু আনিব লগা আছে, ভাবিলোঁ লৈ আহোঁ। এতিয়া ঘৰৰ কামখিনি হৈ গ'ল, বহুতখিনি হৈ গ'ল, আৰু আধা কাম আছে, আৰু লাহে লাহে কৰি থাকিম। কালি পৰহিলৈ, আজি দেৰি আছে। আৰু আজি হৈছে বৃহস্পতিবাৰ, তাৰ কাৰণে বহুত ভিৰ হৈ আছে ৰাস্তাত। তো ঘৰত গৈ লগ পাই আছোঁ।
ঘৰ আহি পালোঁ এতিয়া আৰু আপোনালোকক কওঁ যে মোৰ জল্দি 3K সম্পূৰ্ণ কৰি দিয়ক, কাৰণ অলপমান বাকী আছে 3K সম্পূৰ্ণ হ'বলৈ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে আৰু লাইকো নকৰে, তো প্লিজ সেইখিনি কৰিবলৈ নাপাহৰিব আপোনালোকে। তেতিয়া মোৰ এটা ভিডিঅ' বনোৱাৰ এটা মানে উৎসাহ পোৱা যায় মানে তাৰ কাৰণে। তো এতিয়া মানে ভাবিছোঁ অলপমান আমাৰ ঘৰৰ পিনে যাওঁ, নতুন ঘৰৰ পিনে। তো তালৈ চাওঁ আৰু কি কৰোঁ, যাওঁ নে নাযাওঁ, তো আপোনালোকে দেখিব গ'লে আৰু। আজি ভাবিছোঁ এই অপৰাজিতা ফুলৰ যে কলিকেইটা, আমাৰ কলি নহয়, এই যে ফুলকেইটা শুকাই যোৱাৰ পিছত এই মানে মূৰ্ছা পৰি যায়, এইকেইটা আজি গৰম পানীত দি খাম বুলি ভাবিছোঁ, দেহৰ কাৰণে ভাল হেন। এই পাতল কাপোৰখিনি শুকাইছিলে, তো এইকেইটা জাপি থলোঁ, বাকীতো শুকোৱা নাই আৰু ঠাণ্ডাৰ চুৱেটাৰবোৰতো ভালকৈ শুকোৱা নাই। তো এতিয়া অলপমান মেগী বনাই লৈছোঁ, এতিয়া অলপ মেগী খাই টিভি চাম। বিগ বছ দি আছে আগৰ খণ্ড বাৰু, তো এতিয়া চাওঁ। এইবাৰ আপোনালোকে বিগ বছ চাইছেনে? মই কিন্তু এইবাৰ চাই আছোঁ, কাৰণ স্পেচিয়েলি খানজাদিৰ কাৰণে, কাৰণ তাই মানে অসমৰ কন্যাটো, অসমৰ পৰা গৈছে, তাৰ কাৰণে চাই আছোঁ। এনাইতো বেলেগ দিন মানে বেলেগ বিগ বছ মই সিমান নাচাইছিলোঁ, সিমান ভাল নালাগে, কাজিয়া লাগি থাকে কেৱল। বাট এইবাৰ চাইছোঁ আৰু সকলোৱে তাইক ছাপোৰ্ট কৰিব, যিমান অসমীয়া মানুহ আছে, মানে অসমৰ যিমান মানুহ আছে সকলোৱে তাইক ছাপোৰ্ট কৰিব, যিহেতু অসমৰ পৰা গৈছে, আৰু ময়ো তাৰ কাৰণেই চাই আছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে চাই কেনে পালে ক'ব। আৰু বৰ বিশেষ মানে কি আৰু, দেৱালী বুলি ভিডিঅ'টো বনালোঁ, সেয়ে চাফ চাফাই কাম থাকে বহুতখিনি, সেইখিনিয়ে কৰিলোঁ, তাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। ৰাখিছোঁ আৰু ভাল ভিডিঅ' আহি থাকিব, দেৱালীৰো ভিডিঅ' আহি থাকিব। তো আজিলৈকে ইয়াতে এৰিছোঁ। তো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। তো আজিলৈকে বাই বাই, টাটা।